সাবস্ক্রাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ড, মই হলো মেহতাব, আপুনি দেখি আছে এছামিজ টাপ চেনেল। আজিৰ বিষয়টো হ'ল আমাৰ যদি জিঅ'ৰ চিমৰ বৈধতা শেষ পায় তাৰ পিছত আমি কথা পাতিব পাৰিম এটা এনেকুৱা এপ আছে যিটো এপৰ দ্বাৰা আমি বিনা মূল্যত বিনা পইচাত আমি কথা ক'ব পাৰিম। আমাৰ যদিও শেষ পায় আমাৰ জিঅ'ৰ বৈধতা, তথাপিও আমি এই এপৰ দ্বাৰা আমি যিকোনো মানুহক কল কৰিব পাৰিম। চিম্পলি সেই এপটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। সেই এপটোৰ নাম হ'ল টুটেলক। এপটো অ'পেন কৰাৰ পিছত প্ৰথমতে কিছুমান পাৰ্মিশ্যন চাব। পাৰ্মিশ্যনটো আমি চিম্পলি এলাউ কৰি দিম। এলাউ কৰি দিয়াৰ পিছত নিজৰ যিটো নাম্বাৰ আছে, পোনপ্ৰথমে আমি আমাৰ কাউণ্ট্ৰিৰ যিটো কি থাকে প্লাছ থাকে সেইটো আমি ছেভ কৰি লওঁ। আমাৰ কাউণ্ট্ৰি যিহেতু ইণ্ডিয়া, আমি চিম্পলি ইণ্ডিয়া ছেভ কৰি ল'ম। ইণ্ডিয়াৰ 91+। তাৰপিছত নিজৰ নাম্বাৰ দি লগ ইন কৰক, যিটো নাম্বাৰ আপুনি চলাই আছে জিঅ' নাম্বাৰ। তাৰপিছত যিকোনো পাছৱৰ্ড এটা দি দিয়ক। তাৰপিছত লগ ইন কৰক। লগ ইন কৰাৰ পিছত আমি দেখিব পাম যে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আমাৰ ইয়াতে আহিব। যেনেকুৱা ফোন কোনো আহি ইয়াতে আপুনি নাম্বাৰ ক্লিক কৰিও ফোন কৰিব পাৰিব। আৰু যদি আপোনাৰ নাম্বাৰ ছেভ থাকে তেতিয়াহ'লে আপুনি ডাইৰেক্ট কণ্টেক্টত যাই নাম্বাৰ চাৰ্জ কৰিও ল'ব পাৰে, বা এনেকৈ যাৰ নাম্বাৰ কল কৰিব বিচাৰে চিম্পলি সেই নাম্বাৰটোত কল কৰি দিয়ক। ইয়াতে কল কৰাৰ কাৰণে কিন্তু আপোনাৰ মোবাইলত ডাটা থাকিব লাগিব। যদিও ডাটা নাথাকে আপোনাৰ চিম জিঅ' হ'ব লাগিব, কাৰণ জিঅ' মোবাইল এনেকুৱা সুবিধা আছে যে নাথাকিলেও আমি ডাটা চলাব পাৰোঁ। এনেকুৱা হোৱাৰ পিছত এনেকুৱা ধৰণৰ আহিব ফ্ৰী এপ। সেইকাৰণে ইয়াতে দেখি আছোঁ এই এড আহি আছে ফ্ৰী এপ। এডটো আহিবই। যদি আমি বিনা পইচাতে যদি আমি কল কৰিব বিচাৰোঁ তেতিয়াহ'লেতো অলপ এনেকুৱা ধৰণৰ আহিলে তাতে একো কথা নহয়। চিম্পলি আপুনি দেখিছে পুৰাপুৰি কল লাগিছিল। এইটো 100% ৱৰ্কিং। মই একদম 100% ৱাৰেণ্টি গেৰেণ্টি দিব পাৰোঁ। এইটো এপ একদম ফ্ৰী হয়। আপুনি যদি বিশ্বাস নহয় তেতিয়াহ'লে এবাৰ হ'লেও এপটো ইনষ্টল কৰি চাই লওক। যদি আপোনাৰ জিঅ' চিমৰ বৈধতা শেষ পাইছে তথাপিও আপুনি এই এপেৰে যিকোনো মানুহক কল কৰিব বিচাৰে। আৰু দেখিব পাব ইয়াতে 20 মিনিট পৰ্যন্ত 20 DCT থাকে, 20 DCT থাকে। এইটো মই 18 DCT কৰিলোঁ, মানে মই ফোন কৰিছিলোঁ মানুহক। মোৰ বৈধতা শেষ পাইছিল কালি জিঅ'ৰ। এইটো দি ফোন কৰি মই চেক কৰি চাইছোঁ। আপোনালোকে চেক কৰি চাব যদি বিশ্বাস নহয়। আৰু যেতিয়া আমাৰ এই মিনিটখিনি চেছ পাব চিম্পলি আমি ইয়াতে আহি আমাৰ কিছুমান এড আহিব। ইয়াতে কিছুমান এড আহিব। এই এডগিলা আমি চাম। এডগিলা চোৱাৰ পিছত আমি এই এপগিলা যদি চাই কেলে কাটি দিয়াৰ পিছত আমাৰ মিনিট লাহে লাহে বাঢ়ি আহি থাকিব। আৰু এনেকৈ আমি মিনিট বঢ়াব পাৰিম। যদি আপোনাৰ জিঅ'ৰ বৈধতা শেষ পায় তেতিয়াহ'লে এই এপটো অনুগ্ৰহ কৰি আপুনি একবাৰ ইনষ্টল কৰি চাওক। 100% গেৰেণ্টি আছে। এইটোত ফ্ৰী কল কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নাই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ মই এপৰ বিষয়ে এনেকুৱা ধৰণৰ জানকাৰী মই সদায় লৈ আহি থাকিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।